আজি আমাৰ ছোৱালীক কৰিছে 14 বছৰ আৰু এনে মানে ভাল ছোৱালীও নহয় মানে ককা বকা মানে য'ত ত'ত মানে বেমাৰত পৰি যায় এতিয়া আনোতে ইয়াত এই বাগানতে এতিয়া পৰি গৈছিলে আৰু একো বুজি নাপায় মানে খাবলৈ দিলে খাব মানে ভাত দে বুলি বিচাৰিলেও মানে ক'ব নোৱাৰে ইমান কুমলীয়া ভোক ছোৱালী আৰু এনেকে কৰিছে তাক মানে সাজাই মানে কি দিব লাগে মানে ডাইৰেক্ট ফাঁসি দিব লাগে এনেকে মানে কোনে আমাৰ ইয়াত নালাগে खुलुमबाय लोगोफोर नोंथांमोनखौ आरो आंनि मोनसे गोदान भिडिअ बयखौबो फिन खेब फरायहरनाय थाबाय तो लोगोफोर बे समावहाय नोंथांमोना एसेब्लाबो मिथिखाबाय बै आंनि टाइटेलजों लोगोसे थाम्बनेलखौ नायनानै नङाब्ला लोगोफोर आरो इन्ट्र होनाय ससे भिडिअखौ नुनानै नङाब्ला सेराव फंनैसो बाथ्राखौ शेयार खालामदों तो नोंथांमोना भिडिअखौ जोबजासिम नायोब्लानो बुजि मोनलांगोन आरोना लोगोफोर এটা গোটেইখিনি মানে কামত ওলাই গুচি গ'ল 6 তাৰিখ তেতিয়া ৰাতিপুৱা মই ছোৱালীকেইটা ক'লো যে তহঁতি দুটাই আছ তাৰ মা কাম গ'ল আৰু সিও কাম গৈছে তহঁতি ধানটো মিলি থোৱা আছে তই ঘৰত থাকিবি আৰু ছোৱালীটোক চাবি য'ত যাব নিদিবি এনেকৈ কৈ পেলাই মানে আমি কামত গুচি গ'লো এতিয়া সেই ছোৱালীটো মানে ইয়াত বহি আছে সৰু ছোৱালীটো মানে ধুন মানে কাঁহী বাটি ধুই আছে তো সেই বুঢ়াটো মানে আহিলে আহি পেলাই সুধিছে বোলে এই মা দেউতা ক'ত গ'ল তেতিয়া ছোৱালীটো কৈছে না মা দেউতা নাই বোলে কামলৈ গ'ল তেতিয়া মানে সুধি পেলাই সি মানে এইখিনিতে ফুৰি আছে তেতিয়া সি ভাবিলে মানে যাব নেকি তাৰপিছত সি মানে কাঁহী বাটি ধুই মানে এনেকৈ আহোঁতেই ছোৱালীটোক মানে এই ডাঙৰ ছোৱালীটোক মানে ইয়াতে লক্ষীক মানে দেখি নাপালে তেতিয়া সি ক'ত গ'ল এনেকৈ কৰি মানে কাঁহী বাটি এনেকৈ ধুই মানে সোমাওঁতেই মানে সেইটো দৰ্জা খোলা আছিলে তেতিয়া মানে ঢাকি থোৱা আছে তেতিয়া ছোৱালীটো মানে নাই বুলি কৈ আছে তেতিয়া ইয়াত কেনেকৈ সোমালে দৰ্জাটো যেনেকৈ ঠেলি দিলে নহয় তেতিয়া সেই মানুহজনক মানে পালঙত দেখি পাই গ'ল তেতিয়া সি মানে ভয় খাই গ'ল ঘৰতে মানে মতা মানুহ এটাও নাই তাৰপিছত সি মানে বাহিৰত ওলাই মানে পুৰা চিঞৰ বাখৰ কৰিছে নহয় তেতিয়া মানে সেই ওলাই আহি পেলাই কাক বা নকবি দেই এনেকৈ কৈ পেলাই মানে ডাইৰেক্ট মানে বাইকটো লৈ পেলাই ডলা মাৰা পিনে পলাই গ'ল লাল মাথা আমাৰ বোকাহাটৰ ঘৰ এইটো কিমান বয়স হ'ব পাৰে বয়স মানে আপোনাৰ মানে 60 বছৰ মান হ'ব নেকি চুলি তুলি পাকি গৈছে মানে এনেই চুলিটো মানে কিবা লগাই পেলাই ৰগা কৰি থয় তামোল বেপাৰ কৰে ন মানে আমাৰ এইটো এলেকাত নকৰে মানে আপোনাৰ মানে একদম মালাচী চাইডত এই চাইডতহে কৰে দাও ধৰা এইটো চাইডে সি বেপাৰ কৰে আমাৰ এই এলেকাত নকৰে সোনকালে আন তো কিবা হৈছে কোৱা না বোলে নাই বোলে মানে আমাৰ বোলে লক্ষী মাক বোলে ভিতৰত সোমাই পেলাই কিবা কিবি বোলে বুঢ়াটো কৰি আছে এনেকে কৈছে তেতিয়া মই মানে একদম কিবা নিচিনা লাগি গ'ল মই কৈছো সেইটো লাল মাথাটো মই চিনি পাওঁ তেতিয়া মই বাইক লৈ আহিলো আহি পেলাই দেখিছো নাই তাৰপিছত মই তাতে ৰৈ আছো যে মই পাম নেকি বোলো তাৰপিছত দেখি নাপালো তেতিয়া ভাগিনক মাতিলো ভাগিন তেতিয়া আহি পেলাই কৈছো মই এনেকে কথা বলচোন তাক বিচাৰি যাম তেতিয়া মালাচীলৈ গ'লো তাৰপিছত আকৌ মুখনো সুধিলো এই লাল মাথা কিপিনে দেখি পালো নেকি বোলে বোলে সেই মালাচীত বোলে কেন দোকানত বোলে সি বস্তা পেলাই তাতে আছিলে তেতিয়া গ'লো গৈ পেলাই মানে এজনৰ পৰা নম্বৰ লৈ পেলাই মই ফোন কাষত তেতিয়া মাতিছো বোলে আজি নাযাওঁ মই পটক আহি পেলাই তই গুচি যাবি বোলে নাযাওঁ বোলে পইচা পাতি নাই মানে কেইদিনমান পিছতহে যাম এনেকে কৈ পেলাই পিছত আকৌ মানে মোবাইলটো কাটি দিলে তাৰ অকণমান মানে 10 মিনিটৰ পিছত মানে আকৌ ফোনটো লগাইছো তেতিয়া মানে মোবাইলটো চুইচ অফ বুধন উৰাং হয় আৰু তাকটো সাজায়ে দিব লাগে ফাঁসিয়ে দিব লাগে বাড়ি উড়ান ফাঁসি দিলেহে ভাল হ'ব আজি আমাৰ ছোৱালীক কৰিছে 14 বছৰ আৰু এনে মানে ভাল ছোৱালীও নহয় মানে ককা বকা মানে য'ত ত'ত মানে বেমাৰত পৰি যায় এতিয়া আনোতে ইয়াত এই বাগানতে এতিয়া পৰি গৈছিলে আৰু একো বুজি নাপায় মানে খাবলৈ দিলে খাব মানে ভাত দে বুলি বিচাৰিলেও মানে ক'ব নোৱাৰে এনেকুৱা টাইপৰ ছোৱালী আৰু সি বুঢ়াটো মানে অহা যোৱা কৰি থাকে কেতিয়াবা দোকানত মানে চিকৰ টিকৰ লৈ খাই বহে খুব মানে চাই থাকে আমিতো মানে তাৰ মনত কিবা ভাবি থাকে নেকি বুলি আমি নাজানো সেইদিনাখন মানে এই হিমেন বাবু আছিলে তাৰপিছত তাত মানে কাগজ কৰা হ'ল তাৰপিছত পুলিচক দিয়া হৈছে তেতিয়া কালি আমি মানে তেতিয়া এই পুলিচৰ মানুহ লৈ পেলাই আমাক মানে মেডিকেল ল'লে এই ছোৱালীটোক মানে মেডিকেল কৰিব লাগে বুলি ক'লে তেতিয়া ডিপু নিলে ডিপুত মানে আমি মেডিকেল কৰিলো তাক ৰাতি আপোনাৰ 10টা বজাত ৰাতি আহি পাইছো তেতিয়া সেই লাল মাথাক মানে পুলিচে মানে আকৌ মানে মেডিকেল নিছে তেতিয়া আমি ইফালৰ পৰা ওলাই গৈছো তেতিয়া আমি চাইছো এইটো আমাৰ ডলামৰা পুলিচ হয় তাৰপিছত দেখিছো লাল মাথাক মানে বহাই থৈছে তাত মানে সেইটো হয় মানে মনত অলপ বেয়া লাগিছে মানে ইমান কমলীয়া ভোক ছোৱালী আৰু এনেকে কৰিছে তাক মানে সাজাই মানে কি দিব লাগে মানে ডাইৰেক্ট ফাঁসি দিব লাগে এনেকে মানে কোনে আমাৰ ইয়াত নালাগে আৰু ডেকা ল'ৰা হ'লে বেলেগ কথা বুঢ়া বয়সৰ মানুহ চুলি তুলি পাকি গৈছে 60 বছৰৰ উমৰৰ মানুহ হয় আৰু এই ছোৱালীটো 14 বছৰ ঠিক আছে আৰু তাক আহিবলৈ দিলেতো আকৌ বেলেগতো কৰিব সি সেইকাৰণে তাকে ফাঁসি দিয়াটোৱে ভাল আছে মোৰ হিচাপে ভাল হ'ব আৰু थारैनो भिडिअखौ नोंथांमोना जोबजासिम जुदि नायदोंब्ला मोनथिखाबाय नङाब्ला बुजि मोनखाबाय बिथांमोननि मेन जाथाया बोरैहाय जादों जियानो जा लोगोफोर बेनि गेजेराव आरो बांद्राय बाथ्राखौ बुंनानै आं जेन भिडिअखौ फोलावबावगोन होननानै सानाखै नोंथांमोननि सेराव बे मोनसे भिडिअखौ आं लाबोनायाव आंनि माबाफोर गेना गोरोन्थि जादोंब्ला आं बयनिबो सेराव आंनि निमाहा बिबाय बेजोंनो नोंथांमोना बे मोनसे भिडिअखौ जुदि नायनानै मोजां मोनदोंब्ला आंनि बे चेनेलावहाय गोदानब्ला आंनि चेनेलखौ साबस्क्राइब खालामदो लोगोसे बै खनायाव थानाय बेल आइकनखौ दाबायना हो आरोना लोगोफोर जाहाथे बेफोरबायदि
बेबायदिनो गोदान आपडेट भिडिअ होयोब्ला गिबि नोंथांनियावहाय नटिफिकेसना सहैनाय बायदि आरोना लोगोफोर स' थेंक इउ स' माच आरो नेक्स्ट भिडिअ फिन खेबसे लोगो मोनगोन बाय बाय